ধৰ্ণা কৰাৰ যিটো উদ্দেশ্য হ'ল আমাৰ ডিচি অফিচৰ সন্মুখত কাজলগাঁও মিউনিচিপালিটি আৰু আমাৰ যিখিনি ৰাস্তাৰ যিটো কাষত আছে গজন হাঞ্জা বুলি ইয়াত মানে মাটি এলটমেণ্ট লৈছে। তো ইয়াৰ এগেইনষ্টতে আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। কাৰণ ডিষ্ট্ৰিক্ট চেণ্টাৰ সকলৰ কাৰণে আফটাৰ ক্ৰিয়েশ্যন অফ মানে BTC মানে উই হ্যাভ 5 ডিষ্ট্ৰিক্ট এমং দ্যাট দি চিৰাং ইজ এ নিউলি ক্ৰিয়েটেড ডিষ্ট্ৰিক্ট। তো এই নিউলি ক্ৰিয়েটেড ডিষ্ট্ৰিক্টত যে আজি আমি যদি ক'ব লাগে যেতিয়া চিৰাং জিলা গঠন কৰা হ'ল, চিৰাং জিলা গঠন কৰিবৰ কাৰণে আমি ইয়াত দক্ষিণত কলেজ, ইপিনে উত্তৰত আমাৰ শিলপতা, পশ্চিমত আমাৰ বিবেকানন্দ আৰু আমাৰ পূব ছাইডত আছে বৈকুণ্ঠগাঁও। এই বৃহত্তৰ এৰিয়া মানে 700 বিঘা ইয়াত মাটি আমি ধাৰ্য কৰিছোঁ। আৰু সেইটোৱে আমি প্লেনিং কৰিছোঁ যে ইয়াত আমাৰ DC অফিচ আহিব, ইয়াত আমাৰ SP অফিচ আহিব, লাইন ডিপাৰ্টমেণ্ট আমাৰ বহুত আছে। সেই গতিকে এইবিলাক কৰোঁতে আমাৰ এই মাটিবিলাক লাগিব। 2003 পিছত আৰু 2004 যেতিয়া আমাৰ জিলাখন হ'ল, প্ৰথম আমাৰ DC আছিলে মাননীয় আমাৰ জিতেন বৰগোহাঞি। মানে সি থকাৰ পৰা আমি এইবিলাক গোটেই আমি এই মানে 700 বিঘা মাটিটো আমাৰ এই অফিচৰ কাৰণে সেইটো ৰখা হৈছে। আজিৰ দিনটোত যদি কয় SP অফিচ ইয়াত আহি গৈছে, ইয়াত আমাৰ DC অফিচ আহি গৈছে, ইয়াত আমাৰ ডিষ্ট্ৰিক্ট চেণ্টাৰ আহিছে। ডিষ্ট্ৰিক্ট চেণ্টাৰ হ'ল আমাৰ এটা গোটেই ডিপাৰ্টমেণ্টটো ইয়াত একেলগতে ৰাখি অফিচ কৰা। কিন্তু আমি আজি দেখিছোঁ ডিষ্ট্ৰিক্ট চেণ্টাৰত আমাৰ যিটো লাইন ডিপাৰ্টমেণ্টৰ অফিচ ফুল পৰ্যায়ত ইয়াত আমি ৰাখিব নোৱাৰোঁ। সেই গতিকে এতিয়া 39 যিটো ছাবজেক্ট আছে, 39 ছাবজেক্টৰ বেলেগ বেলেগকৈ অফিচ কৰিব লাগে। সেই গতিকে 39 ছাবজেক্টৰ যদি অফিচ বনাব লাগে বহুত আমাক মাটি লাগিব। সেই গতিকে এই মাটিটো অফিচৰ কাৰণে ৰখা হৈছে। আৰু অকল অফিচৰ কথা নহয়, বিভিন্ন তেনেকুৱা আমাৰ এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ আহি আছে, বিল্ডিং আহি আছে। সেই গতিকে এই মাটিটো তেনেকুৱা উদ্দেশ্যৰে আমি সেইটো ৰাখিছিলোঁ। আৰু আজি আমি ক'ব লাগিব 2005 পৰা BPF চৰকাৰ হোৱাৰ পিছত হাগ্ৰাম ছাৰৰ নেতৃত্বত আমাৰ এইখন BTC আৰু এইখন জিলাখনত আমি সিদিনাখন 2019 লাষ্টলৈকে কোনো মাটি তেনেকুৱা ব্যক্তিগত দিয়া হোৱা নাছিল, খাজ হিচাপে ৰখা হৈছিল। কিন্তু 2020 পিছত UPPL চৰকাৰ অহাৰ পিছত আমি দেখিলোঁ ডিষ্ট্ৰিক্ট চেণ্টাৰৰ DC অফিচৰ বেক ছাইডত, SP অফিচৰ বেক ছাইডত, ডিষ্ট্ৰিক্ট চেণ্টাৰৰ বেক ছাইডত বহুত মানুহবিলাকে নিজাববীয়াকৈ মাটি সেইটোকে এলটমেণ্ট কৰি আছে। তো এইটো চলি আছে এতিয়া। সেইদিনাখন মই এছেম্বলিত প্ৰশ্ন কৰিছিলোঁ, আমাৰ যিটো লেণ্ড ডিপাৰ্টমেণ্টৰ যিটো মই সুধিছিলোঁ যে ডিষ্ট্ৰিক্ট চেণ্টাৰত তেনেকুৱা মাটি লৈ আছে, আপুনি কোনজন মানুহক মাটি দিছে, কিমান বিঘা মাটি দিয়া হৈছে, এইটো ডিটেইল দিব লাগে। কিন্তু প্ৰশ্নৰ উত্তৰত ক'লে যে ইয়াত কাকো দিয়া নাই। কিন্তু আজিৰ দিনটো যদি চায় যে বহুত মানুহে তেনেকুৱা ইণ্ডিভিজুৱেলি মাটিটো লৈছে। আৰু ইয়াৰ বেছি প্ৰমাণ হিচাপে আজি যে আমি ধৰ্ণা কৰিব লগা হ'ল যে আমাৰ DC অফিচৰ ফ্ৰণ্ট ছাইডত যে এই যে গজন হাঞ্জায়ে সেইটো এলটমেণ্ট পালে। আমাৰ ডিষ্ট্ৰিক্ট চেণ্টাৰ অৰ্থাৎ DC অফিচৰ ফ্ৰণ্ট ছাইডটো এতিয়া আমি ধুনীয়াকৈ এইটো সজাইছোঁ। ইয়াত আমি গছ ৰুইছোঁ, ইয়াত আমি প্লাণ্টেশ্যন কৰিছোঁ, এইটো যাতে গ্ৰীণ হয়। আৰু এইটো আমি ক'ব লাগিব, অসমত যদি কয় চিৰাং জিলা হ'ল সকলোতকৈ আমাৰ নেশ্যনেল হাইৱে ওচৰত থকা এটা ডিষ্ট্ৰিক্ট, কমিউনিকেশ্যন ফাৰ্ষ্ট, আৰু বহুত আমাৰ ইয়াত উন্নতি হোৱাৰ চান্স আছে। সেই গতিকে উন্নতি যদি হ'ব লাগে তেতিয়াহ'লে ইয়াত আমাৰ মাটিটো লাগিব। সেই গতিকে আমি ডিষ্ট্ৰিক্ট চেণ্টাৰ এৰিয়াটো আজিৰ এই ধৰণৰ কাৰ্যসূচীত আমি সোমাইছোঁ। ডিষ্ট্ৰিক্ট চেণ্টাৰৰ ভিতৰত উইদিন দ্য কেম্পাছ যাতে ইয়াত মধ্যে মাটি নলয়, ইয়াত যাতে মানে দালালি কৰিব নোৱাৰে। আৰু আজি আমি বেছি দুখ পাইছোঁ যে যিহেতু গজন হাঞ্জায়ে আমাৰ DCৰ সন্মুখতে যিটো আমি ধুনীয়াকৈ এই পথাৰখন ৰাখিছোঁ, এইটো মানে কিবা মানে এলটমেণ্ট পাইছে। চক্ৰান্ত আমি এইটোৱে ক'ম, এতিয়া যি চৰকাৰ আছে চৰকাৰে এইটো এলটমেণ্ট দিব নালাগিছিল। চিধা প্ৰশ্নৰ উত্তৰ যদি কয় এলটমেণ্ট কৰি দিছে।
বিটিচি চৰকাৰে দিছে ভাবিব লাগিছিল যে ডিষ্ট্ৰিক্ট চেণ্টাৰ চৰকাৰটো বেলেগ বেলেগ হ'ব পাৰে BPF চৰকাৰ আহিব পাৰে UPF চৰকাৰ আহিব পাৰে বেলেগ বেলেগ চৰকাৰ আহিব পাৰে কিন্তু এইটো এটা ৰাজহুৱা এটা আমাৰ কি জাগা না আমিতো পালোঁ আজি BTC পালে BTC বাকীৰ সকলৰো মানে কি কষ্টৰ বিনিময়ত আমি BTCখন পাইছোঁ BTC পোৱাৰ পিছত 4খন জিলা এতিয়া 5খন জিলা আমি পালোঁ আৰু এই জিলাখন কিহৰ কাৰণে ৰাজ্যৰ কাৰণে আৰু জিলাখনৰ বা এই অঞ্চলৰ যিখিনি মাটি আছে আশে পাশে এইটো ৰাজ্যৰ কাৰণে এইটো যদি যধে মধে যদি লৈ থাকে তে কেনেকৈ হ'ব দুখ লগা আছেতো কাগজ আছে এতিয়া আপোনাৰ হোৱাটছআপত আপোনালোকে পাব মানে এলটমেণ্ট তো গজন হাঞ্জা এইটো আছে আজিতো মই হিচাপ খুজিছিলোঁ কিমান মাটি দিয়া হৈছে মানুহ হিচাপে আৰু কিমান বিঘা দিয়া হৈছে মই লিষ্ট বিচাৰিছিলোঁ এছেম্বলিত কিন্তু মোকতো দিয়া নাই বুলি কৈছে প্ৰশ্নৰ এনচাৰত সেইটো দিয়া হৈছে এতিয়া ইয়াৰ কাৰণে এতিয়া আমাৰ ব্যৱস্থাটো হ'ল ডিষ্ট্ৰিক্ট চেণ্টাৰৰ কম্পাউণ্ড যিখিনি মাটি আছে এইটো আমি বচাব লাগিব সকলোৰে দায়িত্ব অকল আমাৰ BPF বা MCLA কাৰণ নহয় এইটো ৰাইজৰে দায়িত্ব আমি এইটো ভাবোঁ আৰু ইয়াৰ কাৰণে আমি সকলোৱে মাত মাতিব লাগিব আৰু যিখিনি এতিয়া হৈ আছে আৰু এইটো যদি বন্ধ নকৰে তেতিয়াহ'লে এইটো আমাৰ ধৰ্ণা কাইলৈ আন্দোলন হ'ব পাৰে গণতান্ত্ৰিক আন্দোলন কৰি পেলাইও আমি এই মাটিখন বচাম ৰাইজৰ কাৰণে দিম আৰু ডিষ্ট্ৰিক্ট চেণ্টাৰৰ কাৰণে আমি ৰাখিম